অৰ্থাৎ কালি দেওবাৰ মই ডক্টৰ তাত আমাৰ ইয়াতে আহিছে চেম্বাৰ আমাৰ চেম্বাৰত ইয়াতে মই জামুগুৰিতে দাঁতটো লগাই আহিলোঁ যোৱাকালি দেওবাৰে আৰু আজিও সোমবাৰ আজি শংকৰদেৱৰ তিৰুগত তিথিৰ উপলক্ষে আজি আমাৰ জামুগুৰিতে কোচগাঁৱত ৰাতি কালি য়দমন ভাওনা ভাগ পাতে আৰু বহুত মহত্ব আছে ধানবাগৰ আৰু বহু দূৰ দূৰণিৰ পৰা ভক্ত সমাগম ঘটে আৰু বহুত দূৰৰ পৰা ভক্তই শৰাই দিব আহে চাকি বন্তি জ্বলাবলৈ আহে আঁঠু ল'বলৈ আহে ভগৱানৰ ওচৰত তাকে ময়ো অকণমান গাটো ভাল পাইছোঁ যিহেতু বৌহঁতে শৰাই দিছে বৌহঁতৰ লগত সন্ধিয়া চাকি জ্বলাবলৈ যাম বুলিকৈ এতিয়া আকৌ আবেলি গা পা ধুই অকণমান এনেকৈ আজৰি হৈছোঁ আৰু ভাবিলোঁ মানে আমাৰ ইয়াতনো কেনেকৈ পাতে শংকৰদেৱৰ তিথি আপোনালোককো দেখুৱাওঁ আৰু ইয়াৰ মানুহখিনিতো নিশ্চয় অৱগত এই কালি য়দমন ভাওনা ভাগৰ বিষয়ে ভালকৈ জানে কিন্তু ইয়াৰ বাহিৰে যিখিনি আছে ভিউৱাৰ্ছ বাহিৰা মানুহখিনিয়ে হয়তো নাজানে সেইবাবে ভাবিলোঁ মানে আজি অকণমান দেখুৱাম তাৰ পৰিৱেশটো কোচগাঁৱৰ সেই নামঘৰ ভাগৰ পৰিৱেশটো দেখুৱাম বুলি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব গতিকে মই ওলাম অকণমান লাহেকৈ ওলাম আৰু এতিয়া 5:30মান বাজিছে বাহঁতো সন্ধিয়া আহিব বাহঁতৰ লগত গৈ মই চাকি জ্বলামগৈ আৰু তাৰে অকণ ভিডিঅ' যিমানখিনি পাওঁ মই দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু বন্ধু বান্ধৱীসকল আৰু মোক চাদৰ মেখেলা জোৰৰ সৈতে আজি কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই এয়া দেখিছে সম্পূৰ্ণকৈ ৰেডি হৈ গ'লোঁ এনেকৈ ওলাই ল'লোঁ যাবলৈ আৰু হাই বন্ধু বান্ধৱীসকল আৰু এয়া দেখিছে আমি আহি আছোঁ গোটেইখিনি মিলি এতিয়া ইয়াত এতিয়া মেইন গেট এখন আছে নামঘৰৰ ভাগলৈ যোৱা তাৰ আগতে এয়া কাষতে বাইক গাড়ী এনেকৈ এয়া কাষতে ৰাখি দিছে সকলো ভক্তসকলে আৰু এতিয়া আমি এয়া গাড়ীৰ পৰা ওলাই এতিয়া নামঘৰৰ ভাগলৈ যাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এয়া দেখিছে ইমানেই ভিৰ হৈছে মানে আজি এইবাৰ বুলি নহয় প্ৰত্যেক বছৰতে ইয়াতে কোচগাঁও এই নামঘৰ ভাগত বহুত ভিৰ হয় বহুত ভক্ত আহে আৰু এয়া দেখিছে সেই ৰাস্তাটোৰ কাষত দেখিছে আপোনালোকে দুইপাৰে এয়া চাকি জ্বলাইছে ইয়াৰ গাঁৱৰ মানুহখিনিয়ে এনেকৈ কাষত এনেকৈ চাকি জ্বলাই দিছে দুইপাৰে ৰাস্তাটোৰ আৰু কিমান এটা ধুনীয়া দেখিছে পৰিৱেশটো আৰু সোমাই গৈ ভাল লাগিছে আৰু এয়া দেখিছে এতিয়া আমি আহি আছোঁ আৰু অকণমান খোজকাঢ়িব লাগিব তাৰপিছতে নামঘৰ ভাগ পাই যামগৈ আমি আৰু এয়া চাওক কিমান মানুহ ভিৰ হৈছে মানে ঠেলা হেঁচা পূৰা মানুহৰ ভিৰৰ কোবত আৰু এয়া দেখিছে ইয়াত এতিয়া ইয়াৰ ওচৰৰ মানুহখিনিয়ে এনেকৈ দোকান পোহাৰো দিছে চাকি বন্তিৰ যিখিনি লাগে যোগাৰ সেই সামগ্ৰীখিনিও দোকান দিছে ইয়াতে আৰু এইফালে এয়া দেখিছে এই শৰাই ভাগৰ তলতে মানুহে সকলোৱে চাকিও জ্বলাব পাৰে চাকি জ্বলাইছে আমি অকণমান ভিতৰলৈ গৈছোঁ নামঘৰৰ ভাগৰ ছাইডতে আমি এয়া চাকি জ্বলাবলৈ গৈছোঁ গোটেইখিনিয়ে আৰু তাত সেই শৰাই ভাগৰ ওচৰত বহুতেই ভিৰ হৈ থকাৰ বাবে আমি ইয়াত চাকি জ্বলাবলৈ আহিলোঁ আৰু এয়া দেখিছে কিমান হাজাৰ চাকি জ্বলি আছে এয়া চাওক আৰু তাৰে অকণমান মই ভিডিঅ' কৰি দেখুৱালোঁ আৰু মই তাত মিউট কৰি দিছোঁ ভইচটো যিহেতু তাত হৰিনাম লাগি আছে কপিৰাইট লাগি যাবৰ বাবে মই মিউট কৰি দিছোঁ ভইচ অভাৰ দিছোঁ আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ ইয়াত গোটেই সকলো ভক্তসকলে ইয়াত চাকি বন্তি জ্বলাই মনৰ ইচ্ছা প্ৰকাশ কৰিছে ভগৱানৰ ওচৰত আৰু আমিও এয়া চাকি জ্বলাবলৈ এনেকৈ ৰখি আছোঁ আৰু ভিৰটো অকণমান কমিলে আমি চাকি জ্বলাম আৰু এয়া দেখিছে নামঘৰ ভাগলৈ আমি সোমাই আহিলোঁ চাকি বন্তি জ্বলাই আহি আৰু ইয়াত এতিয়া আমি আঁঠু লৈছোঁ সেৱা কৰিবলৈ আৰু এই ভাগেই হৈছে মেইন নামঘৰ ভাগ কোচগাঁৱৰ আৰু এইফালে ইহঁত দুটা এনেকৈ ইফাল সিফাল কৰি ঘূৰি ফুৰিছে আৰু এই ভাগ দেখিছে আপোনালোকে ইয়াত প্ৰসাদ বিতৰণ কৰি আছে আমি প্ৰসাদ খাম এতিয়া প্ৰসাদ খাই শৰাই ল'ম লৈ আমি ঘৰলৈ উভতিম আৰু এই ভাগে সেই ভাগ সেয়া দেখিছে নামঘৰৰ মূল বাটচৰাৰ সন্মুখতে ডাঙৰ শৰাই ভাগ আছে ইয়াৰ তলতো চাকি বন্তি জ্বলাই ভক্তসকলে আৰু আমি ভিতৰত জ্বলালোঁ ইয়াত বহুত ভিৰ হৈ আছিলে কাৰণে
তো হাই ফ্ৰেণ্ডছ, আৰু এয়া আমি উভতি আহি আছোঁ আৰু আমি এটা বেলেগ এটা ৰাস্তাই দি আহিছোঁ। ইয়াতো এয়া এনেকৈ খুটি খুটি ইয়াতো এয়া এনেকৈ ৰাস্তাত চাকি জ্বলাইছে। তো সেই গাইজ, আৰু ফাইনেলি আমি আহি ঘৰ পাই গ'লোহি। চাকি বন্তি জ্বলাই আহিলোঁ কোচগাঁও নামঘৰৰ পৰা। আৰু ঠিক আছে, আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকল লোকে মোক প্ৰথমবাৰ চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকে আগেই পায়। আৰু